নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছোঁ। এয়া গুণু শুই আছে আৰু আজি আমি আছোঁ গুণুৰ জেঠাইকৰ ঘৰত, মানে মোৰ বাৰ ঘৰত। আৰু আজি যিহেতু মোৰ বাৰ ভতিজাক মানে আমাৰ মৰমৰ পলৰ বাৰ্থডে, সেইকাৰণে আজি বায়ে বনাব বাৰ এটা স্পেচিয়েল ৰেচিপি চিলি পনীৰ। সেইকাৰণে ভাবিলোঁ কি বহুদিন ভিডিঅ' আপলোডো কৰা নাইকিয়া, ভিডিঅ' বনোৱাও নাইকিয়া, ব্লগ বনোৱা নাইকিয়া, সেইকাৰণে ভাবিলোঁ কি এইটো ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। সেইকাৰণে ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। এয়া আমি কাটি লৈছোঁ কেপচিকাম, পিঁয়াজ, আদা আৰু নহৰু। আৰু এয়া পনীৰ নিজৰ জোখত বায়ে কাটি লৈছে। আপোনালোকেও আপোনালোকৰ জোখমতে কাটি ল'ব পাৰে। ডাঙৰ কৰিলে ডাঙৰ কৰিব পাৰে, সৰু কৰিলে সৰুও কৰিব পাৰে। আৰু এয়া পনীৰত আমি মিহলি কৰিছোঁ ব্লেক পেপাৰ আৰু ৰেড চিলি। এই দুটা বস্তু দি পেলাই পনীৰখিনি ভালদৰে মিহলি কৰি ল'ব লাগিব। পনীৰ নিশ্চয় সকলোৱে ঘৰতে বনাইছেও আগতে বা জানেও বনাব, কিন্তু তেওঁ বুলিও মই ভিডিঅ'টো কৰি ৰাখিলোঁ, কাৰণ কি যিসকলে আজিলৈকে ট্ৰাই কৰা নাই তেওঁলোকে ট্ৰাই কৰি চাব পাৰে। আৰু ভালদৰে মিহলি কৰাৰ পাছত এতিয়া গেছত ভালদৰে মই ৰিফাইণ্ড অইল গৰম কৰি ল'লোঁ। তাৰপাছত কমকৈ ভাজি লৈছোঁ পনীৰখিনি। ভালদৰে ভাজাৰ পিছত অলপমান ৰঙচুৱা হোৱাৰ পিছত পনীৰখিনি এনেকৈ বেলেগ এটা বৰ্তনত উলিয়াই ল'ব। আৰু সকলোখিনি পনীৰ ভজাৰ পাছত সেই একেখিনি তেলতে পিঁয়াজ, আদা আৰু নহৰু যিখিনি আমি লৈ লৈছিলোঁ সামগ্ৰী, সেইখিনি দি দিব আৰু ভালদৰে হাতাৰে মানে মিহলি কৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া দেখিছে ভালদৰে মিহলি কৰি লোৱাৰ পিছত নিমখ অলপমান দিছোঁ, জোখমতে দিব আপোনালোকে নিমখ, আৰু তাতে অলপ চেনিটো অপশ্যনেল হয়, আপোনালোকে বিচাৰিলে দিবও পাৰে আৰু নিদিলেও হ'ব। মই অৱশ্যে পনীৰ খাই ইমান ভাল নাপাওঁ, আগৰ পৰাই নাখাওঁ, কিন্তু আজি মই পনীৰ খাই বহুত ভাল পালোঁ আৰু আপোনালোকক মই ট্ৰাই কৰিবলৈও ক'ম এনেকৈ। এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। আৰু এয়া পিঁয়াজখিনিৰ লগত কেপচিকামখিনি কাটি থৈছিলোঁ, সেই কেপচিকামখিনিও ইয়াত মিহলাই দিছোঁ। চিলি পনীৰ বনাবলৈ ইমান টান নহয়, ইজিয়ে হয়। এই বস্তুখিনি ভালদৰে দি পিনি লৰাই থাকিলেই হৈ যায়। আৰু এইবাৰ ইয়াত দিছে চয়া চচ, নিজৰ জোখমতে দিব আপোনালোকে। তাৰ পাছত ইয়াত এড কৰিছে চিলি চচ। এয়া হ'ল চিলি চচ, শেষ হৈছে, সেইকাৰণে তাত অলপমান পানী মিক্স কৰি সেইটোৱে মানে কাম চলাই দিছে আজি। আৰু এয়া হ'ল টমেট' চচ। তিনিওটা বস্তু দি ভালদৰে আপোনালোকে মিহলাই দিব আৰু সেইকেইটা বস্তু আপোনালোকৰ জোখমতে দিব। এয়া কালাৰ বহুত ধুনীয়া হৈছে। অলপ টাইম মানে ঢাকি দিছিলে, তাৰপিছত এয়া পনীৰ ইয়াত দি দিলে, কিন্তু মই পনীৰ দি দিয়া অকণ ভিডিঅ' কৰা নহ'লে, কাৰণ গুণুৰ ওচৰত মই যাবলগীয়া হ'ল। এয়া আমাৰ চিলি পনীৰ ৰেডি। আশা কৰোঁ পনীৰৰ ৰেচিপিটো সকলোৱে ভাল পাব। আৰু এয়া হ'ল বাহিৰৰ পৰিৱেশ। বাহিৰত এয়া আমাৰ গুণুৱে খেলি আছে চুম্বাৰ লগত। এয়া হ'ল আমাৰ বাৰ ভাগৰ জাক, আৰু এয়া আমাৰ গুণুৰ মাকৰ নিচিনা। আৰু গুণুৱে চুম্বা নহ'লে না ভাত খায় না গা ধুৱে। ইয়ালৈ আহিলে চুম্বাই সকলোখিনি দায়িত্ব পালন কৰে আমাৰ গুণু ভাগৰ। আৰু এয়া ছাইডত দাদায়েও বনাই আছে বাকীখিনি বস্তু। আৰু ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিছোঁ, যিহেতু বাৰ্থডেত আছোঁ। বাই বাই।